নমস্কাৰ গ্ৰহণ কৰিব মই প্ৰণব ঠাকুৰীয়া মই আজি আপোনালোকৰ ওচৰত কোনো ইংৰাজী বিষয় আলোচনা কৰিবলৈ বা কোনো গ্ৰামাৰ বিষয় আলোচনা কৰিবলৈ বা কোনো শিক্ষামূলক কথা ক'বলৈ মই আসলে ইয়াত উপস্থিত হোৱা নাই আজি আসলে মই ছোৱালীসকলক উদ্দেশ্য কৰি দুহাৰ কথা ক'বলৈ ওলাইছো যেহেতু ছোৱালীসকলক উদ্দেশ্য কৰি মই কথাখিনি কম গতিকে তেওঁলোকৰ পিতৃ মাতৃকৰ কথাখিনি সাঙুৰি ল'ব আৰু ছোৱালীসকল যেহেতু আমাৰ সমাজৰ অন্যতম গুৰি ধৰোতা গতিকে সমাজখনক এই কথাখিনি সাঙুৰি ল'ব বুলি মই ভাবো এতিয়া মই বিষয়বস্তুলৈ যোৱাৰ আগতে মই মোৰ এক জীৱনৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ কথা ক'বলৈ ওলাইছো যে মই এমএ পৰীক্ষা দিয়ে মই এখন অসমৰ আখাৰীৰ মহিলা বিদ্যালয়ত মানে গাৰ্লছ কলেজত শিক্ষক হিচাপে ইংৰাজী বিষয়ৰ শিক্ষক হিচাপে সোমাইছিলো এতিয়া মই তেতিয়া জেনেৰেলৰ ক্লাছ ল'ব লগা হৈছিল জেনেৰেলৰ ক্লাছত 200 মান ষ্টুডেন্ট হয় এই 200 ছাত্ৰ ছাত্ৰী কন্ট্ৰল কৰাটো সঁচাই খুবেই জটিল এটো অকল আমাৰ কলেজখনত বুলি নহয় সকলো কলেজতে আমিও যেতিয়া পঢ়িছিল আমাৰ জেনেৰেল ক্লাছত খুব গণ্ডগোল হৈছিল গতে এই গণ্ডগোলটো খুবেই স্বাভাৱিক আছিল মই যেতিয়া জেনেৰেল ক্লাছটো প্ৰথম দিনা কৰিবলৈ যাও মোক আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰে মোক কৈছিল মানে ডিপাৰ্টমেণ্টৰ হেডে মোক কৈছিল যে চাবা দেই প্ৰণৱ বহুত গণ্ডগোল কৰে কিন্তু কেনেকৈ কন্ট্ৰল কৰা সেইটো তোমাৰ কথা এনেকৈ কৈছে তাৰ পাছত মই ক্লাছলৈ গ'লো সঁচা আছে এনেকুৱা গণ্ডগোল কৰিছে না তাতে মই দেখিবলৈ সৰু ক্ষীণমিন অলপ সৰু যেন লাগে গতিকে গণ্ডগোলটো আৰু চাগে বেছি হৈছিল গতিকে 5 মিনিট গ'ল এনেকৈ 8 মিনিট গ'ল এনেকৈ গণ্ডগোল খুবেই বেছি হ'ল মই ভাবো কি কৰোঁ এতিয়া তেতিয়া তেওঁলোকক মই ক'লোঁ ৰবা অলপ যদি সেই কৰা মই এটা আচলতে তোমালোকক এগৰাকী মহিলাৰ কথা ক'ব খুজিছোঁ যদিহে তোমালোকে শুনিব খোজা তাৰ পাছত কাহিনী বুলি ক'লে অলপ এট্ৰাকশ্যন হয়তো তাৰ পাছত অলপ মানে পৰিৱেশটো অলপ হেৰি হ'ল তাৰ পাছত মই কাহিনীটো আৰম্ভ কৰিলোঁ কাহিনীটো কিন্তু একদম সঁচা ঘটনা মোৰ এটা নিজস্ব জীৱনৰ এটা অভিজ্ঞতা যে মই এগৰাকী চিনাকি বাইদেউৰ যিগৰাকী বাইদেউৰ হাজবেণ্ড গৰাকীও মোৰ মানে বন্ধুৰ নিচিনা মানে বয়সত ডাঙৰ যদি মোৰ বন্ধুৰ নিচিনা বাইদেউ গৰাকীও মোৰ বন্ধু বান্ধৱীৰ নিচিনাই আছিল গতিকে তেওঁলোকৰ এতিয়া মানে মই দাদা বাইদেউ বুলি মাতো মানে বাইদেউ গৰাকী বাইদেউ মানে বৌ বুলি নামাতো বা দাদা গৰাকীকো বাইদেউৰ কাৰণে ভিন্দৌ বুলি নামাতো গতিকে তেনেকুৱা এটা ক্লোজ ৰিলেশ্যন আছিল গতিকে বাইদেউ গৰাকীৰ তাত মই খবৰ ল'বলৈ গ'লোঁ কাৰণ তেওঁলোকৰ পৰিয়াললৈ এটা শিশু আহিছে শিশু এটা জন্ম হৈছে গতিকে মই খবৰ ল'বলৈ গৈছিলোঁ তেওঁলোকৰ অলৰেডি এটা শিশু আছিল এইটো 2 নম্বৰ গতিকে মই খবৰ ল'বলৈ যাওঁতে দাদাজনে মানে বজাৰ সমাৰ কৰি আনিলে মোৰ লগত বহিলে কিন্তু দাদাজনে তাৰ পাছত কি কৰিলে যে অলপ মই মাত দি বন্ধুৰ লগত আড্ডা দিবলৈ অলপ বাহিৰলৈ যাম বুলি ক'লে তেতিয়া বাইদেউগৰাকীয়ে ক'লে যে তুমি আজি যাব নালাগে অলপ ৰৈ দিয়াচোন মানে কি হয় তেওঁলোকৰ এটা 2 বছৰীয়া সন্তান আছে গতিকে তাকে অলপ যদি চাই দিয়া মোৰ অলপ আহলি হয় এনেকৈ ক'লে কিন্তু দাদাই মানে কথাটো একদমেই কেয়াৰ নকৰি ওলাই গুচি গ'ল মানে তেতিয়া বাইদেউৰ অলপ খং উঠিল অলপ বকিলে আৰু খুব একো কোৱা নাই আৰু দাদাই এনেকুৱা মোক সহায় নকৰে এনেকৈ ক'লে তেতিয়া শাহুৱেকে মানে খেদি আহি কিনে কৈছে যে কি বুলি কয় এনেকৈতো সেই চাকৰি কৰা ল'ৰা পাইছতো ভাগ্যত আছে কাৰণে পাইছ এনেকৈ বহি খাব পাইছতো গতিকে তই সেই তাক এনেকৈ কৰিছ গতিকে বহুত বকিলে মানে শাহুৱাকে এনেকৈ ক'লে যেন দাদাজনে বাইদেউগৰাকীক বিয়া পাতি মানে যেন তাইক উদ্ধাৰহে কৰিলে মানে যদি বাইদেউক বিয়া নকৰিলেহেঁতেন মানে বাইদেউৰ জীৱনটো মানে অথলেই গ'লহেঁতেন এনেকুৱা ধৰণৰ মানে কথা শুনালে বাইদেউগৰাকী মানে বিৰাট লাজো বোলে মোৰ আগত মানে সেনেকুৱা যে হঠাৎ আক্ৰমণ কৰিব বাইদেউগৰাকী মানে ভবা নাছিল গতিকে এই মহিলাগৰাকীক কিয় এনেকৈ কথা শুনিব লগা হ'ল বাইদেউৰ কিন্তু ডিগ্ৰী আছিল বাইদেউ এমএ পঢ়া ছোৱালী আছিল তেনেকুৱা হ'লে বাইদেউ এনেকুৱা কথা কিয় শুনিব লগা হ'ল তাৰ পাছত মই তোমালোক আন এটা কথা কওঁ যে মই বহু ধনী ঘৰৰ মহিলা লগ পাইছোঁ যিসকল মহিলাই মানে খুব অশান্তিত আছে হাজবেণ্ডসকলে খুব টৰ্চাৰ কৰে বা পৰিয়ালে খুব টৰ্চাৰ কৰে মানসিকভাৱে ফিজিকেলি কিন্তু তেওঁলোকে ডিভোৰ্চ দিব নোৱাৰে কিয় কেৱল পইচাৰ কাৰণেই নহয় কাৰণ তেওঁলোকৰ সমাজত চিনাকিটো কাৰ থ্ৰুদি হৈ যায় বিয়াৰ পাছত চিনাকিটো ল'ৰাটোৰ থ্ৰুদি হৈ যায় আমাৰ মাহঁতৰ নাম গাঁৱত কোনেও নাজানেই সকলোৱে হাজবেণ্ডৰ নামেদি বা তেওঁৰ ল'ৰাৰ নামেদিহে মানে মাতে আনকি আমাৰ বৰ্মা ৰমেনী বুলি মাতে ৰমেনী মানে কি যে ৰমাৰ ৱাইফ আমাৰ বৰদেউতাৰ নাম ৰমা গতে ৰমেনী তথাপিতো মানে তেওঁৰ নামেৰে তেওঁ নামাতে গতিকে মহিলাগৰাকীৰ নামটোৱে আমাৰ একমাত্ৰ আটাইতকৈ হাইয়েষ্ট ইম্পৰ্টেণ্ট বস্তু কি আমাৰ নামটোৱেই কিন্তু নামটোৱে মানে বিয়াৰ পাছত নাথাকে অৰ্থাৎ তেওঁলোকে যদি ডিভোৰ্চ দিব লগা হয় কেৱল যে সম্পত্তি হেৰুৱাব এনেকুৱা নহয় তেওঁলোকে পৰিচয় হেৰায় তদুপৰি বহুতৰে হাতত জব নাথাকে গতিকে ক্লুলেছ হৈ পৰে গতিকে তেওঁলোকে খুব অশান্তিত হ'লেও তেওঁলোকে তেওঁলোকৰ লগত বৈবাহিক জীৱন কটাব লগা হয়
তৃতীয়তে মই তোমালোকক এইকাৰণে কথা ক'ব ওলাইছোঁ যে তোমালোকেও চাগে ইয়াত মই সেই কলেজৰ কথা কৈ আছোঁ দেই সিদিনা মই কলেজত কেনেকৈ মানে সিহঁতক মানে কৈছিলোঁ কেনেকৈ সিহঁতক মানে ক্লাছটো মই চাইলেণ্ট কৰিছিলোঁ মই ক'লোঁ যে তোমালোকৰো চাগে জীৱনত কোনো উদ্দেশ্য নাই ইয়াত যে তোমালোকে এনেকৈ কেৰমেচো লগাইছা ইয়াত যে ক্লাছ কৰিব আহি ইমান গণ্ডগোল কৰিছা যে মই ক্লাছটো কেনেকৈ কৰি মই ভাবি পোৱা নাই তাৰ মূলতে কি জানা তোমালোকে জাষ্ট ইয়াত আহিছা কেৱল বিয়া হ'বলৈ আহিছা কেৱল বিয়াৰ কাৰণে যে তোমালোকে ইয়াত আহিছা আহিলে মানে বিএ পাছ কৰিলে অলপ বিয়া দিবলৈ সুবিধা হয় এইটো এটা ফেক কথা তোমালোকে বেয়া পাব নালাগে এইটো এটা ফেক কথা গতিকে জাষ্ট তোমালোকৰ জীৱনত কোনো উদ্দেশ্য নাই ইয়াত বিয়া হ'বলৈয়ে তোমালোকে মানে বিয়া যাতে অলপ ভাল ল'ৰা যাতে পাব পাৰি তাৰ কাৰণে তোমালোকে গতানুগতিকভাৱে ইয়াত ক্লাছত আহি আছা সেইকাৰণে তোমালোকে ইয়াত হাই হাল্লা কৰি কোনো উদ্দেশ্যহীনভাৱে ইয়াত আহিছা কিন্তু তোমালোকে সঁচা হৈছে এই বাইদেউগৰাকীৰ নিচিনা জীৱন কটাব খোজা নাই সঁচা হৈছে তোমালোকে সেই মানসিকভাৱে শাৰীৰিকভাৱে অত্যাচাৰৰ সন্মুখীন হ'ব লগা হোৱা সেই মহিলাবোৰৰ নিচিনা জীৱন কটাব খোজা নাই আচলতে তোমালোকে খোজা তোমালোকৰ এই বিহেভিয়াৰে তোমালোকে ইয়াত যেনেকুৱা হাই হল্লাৰ পৰিৱেশ সৃষ্টি কৰিছা সেইটোৱে বুজাইছে কাৰণ তোমালোকৰ চকুত মই কোনো সপোন দেখা নাই নিজকে প্ৰতিস্থাপিত কৰাৰ সপোন দেখা নাই চাবা সমাজত এনে মহিলাবিলাকক কিন্তু ইনফেৰিয়ৰ বুলি কোৱা হয় ধৰা হয় কিয় কেনেকৈ আমি প্ৰমাণ পাওঁ যে সমাজত তুমি কিছুমান লক্ষ্য কৰিবা তোমালোকে কিছুমান কথা লক্ষ্য কৰিবা যে কিছুমান শব্দৰ কেৱল স্ত্ৰীলিংগ আছে পুলিংগ নাই কেৱল ফেমিনিন জেণ্ডাৰ আছে তাৰ পুলিংগটো কিন্তু নাই পুংলিংগটো তাৰ নাই যেনে সতীৰ পুলিংগ নাই তাৰপাছত বেশ্যা শব্দটোৰ পুলিংগ নাই ডাইনী শব্দটোৰ পুলিংগ নাই ডাইনা বোলা এটা শব্দ আছে কিন্তু ডাইনা মানে কিন্তু সেই ডাইনীৰ বিপৰীতটোক নুবুজায় ডাইনা মানে ডাইনা পালিক বুজায় অৰ্থাৎ মহিলাকে গোটেই দক্ষিণী জাপি দিয়া হৈছে তদুপৰি এটা বাক্য তোমালোকে প্ৰায় শুনিবলৈ পোৱা যে বিউটি উইথ ব্ৰেইন কোনোবা এটা ধুনীয়া মহিলা দেখিলে আমি কেতিয়াবা কওঁ যে বা এই মহিলাগৰাকী অলপ বেলেগ দেই ব্ৰেইনো আছে বিউটি আছে অৰ্থাৎ আমি কি ধৰিলোঁ বিউটি শব্দটো কাৰ লগত জড়িত থাকে মহিলাৰ লগত জড়িত থাকে কিন্তু আমি এনেকৈ কেতিয়া নকওঁ বা হেণ্ডচাম উইথ ব্ৰেইন বুলি আমি এনেকুৱা বাক্য এনেকুৱা ফ্ৰেজ নাই অৰ্থাৎ মহিলাসকলক ইনফেৰিয়ৰ বুলি অলৰেডি ধৰা হয় তাতে আৰু তোমালোকে নিজে ইনফেৰিয়ৰ হ'ব খোজা কিন্তু তোমালোকে যদি সমাজত নিজস্ব এটা পৰিচয় দাঙি ধৰিব লগা হয় তেতিয়াহ'লে কেৱল শিক্ষাই কিন্তু নহয় তোমালোকৰ এটা নিজস্ব পৰিচয় লাগিব আজি স্মৃতি ইৰাণীক হাজবেণ্ডৰ নাম আমি নাজানো স্মৃতি ইৰাণীৰ নামটোৱে জানো বা সুষমা স্বৰাজৰ আমি হাজবেণ্ডৰ নাম নাজানো আমি সুষমা স্বৰাজকে জানো গতিকে তেওঁলোকে আৰু হাজবেণ্ডৰ আণ্ডাৰত থকাৰ প্ৰয়োজন নাই তেওঁলোকে আৰু শাহুৱেকৰ তেনেকুৱা কথা শুনাৰ প্ৰয়োজন নাই বা তেওঁলোকক এনেকুৱা কোনোবা বিউটি উইথ ব্ৰেইন এনেকুৱাকৈ তেওঁলোকক তাচ্ছিল্য কৰিব নোৱাৰে তদুপৰি তোমালোকক মানে কি তোমালোকৰ বিয়াত যে বহা যায় নিজস্ব কোনো আইডেণ্টিটি নোহোৱাকৈ যে বিয়াত বহা মানে তোমালোক কেনেকুৱা হৈ যোৱা যে তোমালোক এটা বজাৰৰ মাল যেন হৈ পৰা কিয় কাৰণ তোমালোকে এনেকুৱা কথা নিশ্চয় শুনিছা যে ছোৱালী এটা যেতিয়া বিয়া দিবলৈ সময় হয় উপযুক্ত সময় হয় তেতিয়া মানুহে সোধে যে তোমালোকৰ বহুত ঠাইত মই এইটো পাইছোঁ যে তোমালোকৰ ছোৱালীটোৰ গ্ৰাহক অহা নে নেকি গ্ৰাহক মানে কাষ্টমাৰ ইমান বেয়া শব্দ আচলতে হয়তো তেওঁলোকে ইমান বেয়া বুলি নকয় কিন্তু তাত সমাজৰ মেণ্টেলিটিও আমাৰ প্ৰকাশ পায় যে তোমালোকৰ যাতে কিনিহে ল'ব কাৰণ কিনিলৈ যেনেকৈ ইচ্ছা তেনেকৈ ব্যৱহাৰ কৰিব কিন্তু ব্যৱহাৰ কৰিবই যদি তোমালোকৰ নিজস্ব পৰিচয় নাথাকে তোমালোকৰ যদি নিজস্ব উপাৰ্জন নাথাকে তেতিয়া তোমালোকক সেনেকুৱা ব্যৱহাৰ কৰিবলৈ সক্ষম হ'বই হ'ব সেয়েহে মই ভাবোঁ কি তোমালোকক কি লাগে নিজস্ব এক উপাৰ্জন লাগে নিজস্ব এক পৰিচয় লাগে আনকি বহু ছোৱালীৰ এক বদনাম আছে যে তেওঁলোকে প্ৰেম কৰে কাৰোবাৰ লগত বিয়া হয় কাৰোবাৰ লগত কিয় তেওঁলোকে ভালপোৱাজনক বিয়া কৰাব নোৱাৰে বহু ছোৱালীয়ে ভালপোৱাজনক এইকাৰণে বিয়া কৰাব নোৱাৰে কাৰণ ল'ৰাজনৰো নিজস্ব উপাৰ্জন নাথাকে আৰু ছোৱালীগৰাকীৰো নিজস্ব উপাৰ্জন নাথাকে গতিকে ছোৱালীজনীয়ে ল'ৰাজনৰ থ্ৰুইদি তেওঁৰ নিজস্ব আইডেণ্টিটি গঢ়ি তুলিব লাগিব তেওঁলোকৰ যদি গাড়ী লোৱাৰ সপোন আছে তেওঁলোকৰ যদি ঘৰ বান্ধাৰ সপোন আছে তেতিয়া তেওঁলোকে ল'ৰাজনৰ দ্বাৰাই ল'ব লাগিব তেওঁৰ হাজবেণ্ডৰ থ্ৰুইদি ল'ব লাগিব গতিকে তেওঁলোকে সেই সকলো সপোন তেওঁলোকৰ প্ৰেম জলাঞ্জলি দি তেওঁলোকে কাৰ লগত বিয়া হ'ব লগা হয় তেওঁলোকে এজন অচিনাকি তেওঁলোকে ভাল নোপোৱা এজন ঘৰে চাইদা ল'ৰা এজনৰ লগতে বিয়া হ'ব লগা হয় অৰ্থাৎ তোমালোকে মনে বিচৰা ল'ৰা এজনৰ লগত এইকাৰণে বিয়া হ'ব নোৱাৰা কাৰণ তোমালোকৰ নিজস্ব বোলা বস্তু নাথাকে আজি তোমালোকে ইয়াত যেনেকৈ আছা তোমালোকৰ চকুত মই যেনেকৈ একো সপোন দেখা নাই মই ভাবিছোঁ তোমালোকে চাগে কাৰোবাৰ কেৱল পত্নী হিচাপে এটা সাধাৰণ জীৱন কাৰোবাৰ মাক হিচাপে কাৰোবাৰ বৌ হিচাপে চাগে সাধাৰণভাৱে জীৱনটো কটাব খোজা যাৰ মানে কোনো সপোন নাই আনকি অত্যাচাৰ সহ্য কৰি হ'লেও যিয়ে হাজবেণ্ডৰ ঘৰতে থাকিব যদিহে তোমালোকৰ
ইচ্ছা আছে যে সঁচা আছে মই শান্তিৰে মই নিজস্ব জীৱন কটাম এই সমাজৰ এইবিলাক যিবিলাক শব্দ এইবিলাক শব্দৰ বিৰুদ্ধে মহিলাৰ বিৰুদ্ধে যিবিলাক শব্দ আছে এইবিলাক শব্দৰ বিৰুদ্ধে যদি যুঁজিব লগা হয় আমাৰ যদি ষ্টেটাছটো উন্নত কৰিব লগা হয় তেতিয়াহ'লে তোমালোকে নিজস্ব এক পৰিচয় গঢ়ি তুলিব লাগিব কেৱল শিক্ষাৰেই নহ'ব আজিকালি বহুতে মানে কি আমি লক্ষ্য কৰিছোঁ যে আজি 10 বছৰমান আমি লক্ষ্য কৰিছোঁ আমি পাইছোঁ যে আজি 10 বছৰমান মেট্ৰিকতে হোক হাই সেকেন্ডাৰীতে হোক কলেজ লেভেলতে হোক ইউনিভাৰ্চিটি লেভেলতে হোক লৰাতকৈ ছোৱালী ৰিজাল্ট বহুতেই ভাল কিন্তু কিমান ছোৱালী চাকৰি কৰিছে আৰু কিছুমান ছোৱালী চাকৰি কৰিছে কেৱল শিক্ষয়িত্ৰীৰ চাকৰি কৰে বা কিছুমান প্ৰাইভেট কলেজ স্কুলত বা প্ৰাইভেট কলেজত কাম কৰে যাতে তেওঁলোকক বিয়া দিবলৈ অলপ সুবিধা হয় মাষ্টৰনী চাকৰি বাহিৰে যেন বেলেগ চাকৰি নাই এনেকৈ ভাবি লয় ব্যতিক্ৰম চবতে আছে কিন্তু খুব কম তাৰ ফলত তেওঁলোকৰ একো নিজস্ব আইডেণ্টিটি নাথাকে তাৰ ফলত তেওঁলোকে কাৰোবাৰ ৱাইফ হৈ অত্যাচাৰৰ সন্মুখীন হৈও তেওঁলোকে নিজস্ব জীৱন কটাব লগা হয় গতিকে এইখিনি কথা মই তোমালোকক এইকাৰণে ক'লোঁ যে তোমালোকে এইখিনি কথা ভালকৈ বুজি লৈ আজিৰ পৰা এক জীৱনৰ এটা উদ্দেশ্য লোৱা যে তোমালোকে নিজৰ ভৰিত থিয় হ'বা তোমালোকে এক নিজস্ব পৰিচয় গঢ়ি তুলিবা যাতে তোমালোকৰ নামেৰো তোমালোকক জানে যাতে তোমালোকক কাৰোবাৰ মাক হিচাপে কাৰোবাৰ ঘৈণী হিচাপে নাজানে গতিকে তাকে কৰিবলৈ হ'লে তোমালোকে শিক্ষাটো ভাল কৰি লোৱা আৰু লগতে সেই শিক্ষাৰে যাতে তোমালোকে উপাৰ্জন কৰিব পাৰা সেই কথা তোমালোকে ভাবা তোমালোকে যাতে পৰিচয় এটা গঢ়ি তুলিব পাৰা সেই কথা ভাবা আৰু আচৰিত সেইখিনি কথা কোৱাৰ পাছতে ক্লাছটো একদম পিন ড্ৰপ চাইলেণ্ট হৈ গৈছিল আৰু মই যি শিকাইছিলোঁ তেওঁলোকে সেইখিনি কথা খুব সুন্দৰকৈ শুনিছিল তাৰ পাছত মই লক্ষ্য কৰিছোঁ মই যেতিয়াই সেইটো ক্লাছত গৈছোঁ বা মই বেলেগ ক্লাছতো লাষ্টত সেই বস্তুটো মই এপ্লাই কৰিছিলোঁ যেতিয়াই গৈছিলোঁ ক্লাছটো পিন ড্ৰপ চাইলেণ্ট হৈ যায় হয়তো তেওঁলোকে সেই বস্তুটো তেওঁলোকে উপলব্ধি কৰিছে গতিকে মই এইখিনি কথাৰ জৰিয়তে এইখিনিয়ে ক'ব খুজিছোঁ যে কিছুমান শব্দ আমি ছোৱালীৰ বিৰুদ্ধে আমি ব্যৱহাৰ কৰিব নালাগে যেনে গ্ৰাহক এইবিলাক শব্দ আপোনালোকে ব্যৱহাৰ নকৰিব আপোনালোকে বেইছা আপোনালোকে সতী এনেকুৱা কিছুমান শব্দ আপোনালোকে ব্যৱহাৰ নকৰাটোই হৈছে কাৰণ পুৰুষৰ ক্ষেত্ৰত তেনেকুৱা শব্দ নাথাকে লগতে মহিলাখিনিকো মই ক'ব খুজিছোঁ যে তোমালোকে কেৱল এডুকেশ্যনটো লৈয়ে যে মই MA কৰিলোঁ MAটো এইকাৰণে কৰিছোঁ যাতে মই এগৰাকী ভাল ল'ৰা এজন পাওঁ মোৰ জীৱনটো যাতে তেওঁলোকৰ বৈবাহিক এটা ভাল বৈবাহিক জীৱন কটাব পাৰোঁ য'ত মানে এক স্বনিৰ্ভৰ ল'ৰা এজনৰ লগত মই বিয়া হ'ব পাৰোঁ ল'ৰাজন স্বনিৰ্ভৰ হোৱাতকৈ তুমি নিজে স্বনিৰ্ভৰ হোৱা তেতিয়া তোমালোকে কি সেই শাহুৱেকৰ নিচিনা তোমালোকে কথা শুনিব লগা নহয় বা তেনেকৈ টৰ্চাৰ সহ্য কৰি তোমালোকে তাত সেই এগৰাকী পুৰুষৰ লগত থাকিব লগা তোমালোকৰ নহয় তেতিয়া তোমালোকে নিজৰ সিদ্ধান্ত নিজে ল'ব পাৰিবা সেইকাৰণে মই পিতৃ মাতৃক মই অনুৰোধ কৰিছোঁ যে আপোনালোকৰ যদি ছোৱালীসকলৰ জীৱনটো সুন্দৰ হোৱা বিচাৰে পিছৰ জীৱনটো যাতে সুন্দৰ হোৱাটো বিচাৰে কাৰণ আজিকালি ক'ব নোৱাৰি আজিকালি ফেচবুকৰ এই দুনিয়াত এনে সম্পৰ্কবিলাক খুব দুৰ্বল হৈ পৰিছে এক্সট্ৰা মেৰিটেল এফেয়াৰটো খুব সহজলভ্য হৈ পৰিছে গতিকে আপোনালোকৰ ছোৱালীৰো যদি জীৱনটো সুখী হোৱা বিচাৰে একদম গোটেই জীৱনটো তেনেকুৱা হ'লে তেওঁলোকক স্বনিৰ্ভৰ কৰাৰ কাৰণে গুৰুত্ব দিয়ক তেওঁলোকক কাৰোবাৰ পত্নী হিচাপে জাষ্ট চাবলৈ নিবিচাৰিব কাৰোবাৰ ছোৱালী হিচাপে চাবলৈ নিবিচাৰিব তেওঁলোককো আপোনালোকে স্বনিৰ্ভৰ কৰি গঢ়ি তোলক মই সদৌ কি ছোৱালী কি সমাজ কি ছোৱালীৰ পিতৃ মাতৃ সকলোকে মই এটা আহ্বান জনাইছোঁ যে ছোৱালীসকলৰ শিক্ষাৰ লগতে তেওঁলোকে যাতে যিকোনো কাম কৰিব পাৰে তেওঁলোকক অকল ডক্টৰ হ'ব লাগিবলৈ কথা নাই ছোৱালীসকলক ডক্টৰ আৰু ইঞ্জিনিয়াৰো নহয় ডক্টৰ আৰু শিক্ষয়িত্ৰী হ'ব লাগিব বুলি ভাবি লয় তাত বাহিৰেও বেলেগ জব কৰি হ'লেও তেওঁলোকে যাতে মানে স্বাৱলম্বী হ'ব পাৰে সেই কথাত আপোনালোকে গুৰুত্ব দিয়ক আৰু ছোৱালীসকল তোমালোকৰ যদি সঁচা যদি মানে কি কয় এইটো সেলফ মানে ৰেসপেক্ট আছে আত্মসন্মান আছে এইখিনি কথা গুৰুত্ব দি স্বনিৰ্ভৰ হোৱাৰ কাৰণে চেষ্টা কৰিবা বুলি মই আশা কৰিলোঁ এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ নমস্কাৰ